বাৰীৰ পৰা শাক ছিঙি আনি ৰান্ধো বুলি ভাবিলেও মহৰ কামোৰকেইটা খাইহে ছিঙিব পাৰি, ইমানেই মহ। একেৰাহে বৰষুণ দি থকাৰ বাবে চাৰিওফালে পানী আৰু পানী। বাৰিষাৰ বতৰত মহৰ বংশবৃদ্ধি বেছি হয়। মহে সিহঁতৰ খাদ্যৰ সন্ধানত মানুহ জীৱ-জন্তুৰ ওচৰলৈ চাপি আহে। মহে কামুৰিলে মহৰ পৰা অন্যান্য বেমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত মানুহ মৃত্যুমুখতো পৰিব লগা হয়। আমি সকলোৱে মহৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ কইল, ধূপ আদি ব্যৱহাৰ কৰোঁ, কিন্তু ই স্বাস্থ্যৰ বাবে হানিকাৰক। ঘৰতে সহজ পদ্ধতিৰে মহ খেদাৰ উপায় উলিয়াব পাৰোঁ। এইবিলাকে আমাৰ স্বাস্থ্যৰ কোনো ক্ষতি নকৰে। সেয়েহে মই আজি সহজ পদ্ধতিৰে মহ খেদাৰ এটা টিপছ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই মহ খেদিবলৈ এগছি চাকি জ্বলাইছোঁ। চাকি গছ মই কেনেকৈ জ্বলালোঁ চাওঁ আহক। এই চাকি গছি জ্বলাবৰ বাবে মই কি কি বস্তু ব্যৱহাৰ কৰিছোঁ এয়া চাওক। এয়া লৈছোঁ কফু, এয়া নিমপাত, এইটো পাত যেনিবা এইটো শুকুৱাই লৈছোঁ। শুকুৱাই মই মিহি মিহিকৈ এইদৰে কাটি লৈছোঁ। আৰু এয়া হৈছে তেজপাত, টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। এয়া তেজপাতৰ পৰা এইটোৰ পৰা কাটি লৈছোঁ। এয়া মিঠাতেল আৰু লাগিব কপা আৰু এগছি চাকি। এয়া কপা মই এইদৰে মেলি লৈছোঁ। ইয়াত এতিয়া এইদৰে মেলি হ'ল। এয়া মই ইয়াৰ ভিতৰত ইয়াৰ সামগ্ৰীবিলাক ভৰাই দিম। এয়া নিমপাতৰ গুৰি বুলি কৈছোঁ, মানে টুকুৰা টুকুৰিকৈ এইদৰে কাটি ল'ব লাগিব। সেই কাটি লোৱা টুকুৰা টুকুৰিবোৰ এনেকৈ দি দিম। তাৰপিছতে লৈছোঁ এয়া তেজপাতৰ গুৰি, একেবাৰে গুৰি নহয়, টুকুৰা টুকুৰিকৈ কটা হেৰি, এইদৰে টুকুৰা টুকুৰি কৰি ল'ব লাগিব যেনিবা। আৰু এয়া লৈছোঁ কফু, মিহি কৰি ল'ব লাগিব। সকলো দিয়া এয়া হৈ গ'ল। এয়া এতিয়া এইদৰে মই মেৰিয়াই দিম। এইদৰে মেৰিয়াই লৈ ইয়াৰ চাকি গছত এনেকৈ এইদৰে দিম। ইয়াৰ পিছত এতিয়া মিঠাতেল দিম। মই এগছ চাকিয়ে জ্বলাম, সেইবাবে শলিতাডাল ডাঙৰকৈ বনাই ইয়াৰ ভিতৰত সৰহকৈ ভৰাই দিছোঁ আৰু ডাঙৰ চাকি এগছ দি দিছোঁ। তাতে মিঠাতেল, এক চাকি মিঠাতেল দি এই শলিতাডাল জুবুৰিয়াই দিম। এতিয়া মই চাকি গছটো জ্বলাই দিম। এতিয়া মই এই চাকি গছি য'ত মহ বেছিকৈ ওলাই, ৰুমৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, তাতেই থৈ দিম। আপোনালোকেও যদি মহ খেদাৰ উপায় বিচাৰি আছে, তেনেহ'লে মোৰ দৰে এই উপায়টো অৱলম্বন কৰক। দেখিব মহ পলাই পত্ৰং দিলে। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।